Hey everyone, good morning. নতুন এটা ভিডিঅ' লৈ আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আপোনালোক সকলোকে স্বাগতম জনাইছিলে আজি কোনো মতে প্ৰায় 5-6 দিন মানৰ মূৰত আজি ৰ'দ ওলাইছে। ৰ'দখিনি দেখিয়েই মনটো ভাল। ৰ'দতে বহোঁ, অকণমান ৰ'দৰ মজা লওঁ, গাটো টনকিয়াই লওঁ। ইমানেই ঠাণ্ডা, হাত অৱস্থা নাইকিয়া হৈ গৈছে ঠাণ্ডাত। আৰু আজি একদম আনকি এই গছ পুলিকেইটাৰো সকাহ পাইছে। চাওকচোন ইমান ধুনীয়া হৈছে আজি। ইহঁতৰ মনটো ভাল লাগিছে। চব গছৰ পুলিকেইটা দেখিলেই বেয়া লাগে, একদম ক'লা হৈ গৈছে। এইডাল চাওকচোন, টেঙা মৰা পুলিডাল কেনেকুৱা হৈ গৈছে, ঠাণ্ডাত ক'লা হৈ গৈছে, পাত চাতবোৰ কেকেৰা পৰি গৈছে। দেখিলে দুখেই লাগে, এনেকুৱা অৱস্থা হৈ গৈছে। আজি ৰ'দ দিওঁতে অকণমান তাহাঁতেও সকাহ পাইছে। আজি ৰ'দ পাই ইহঁতেও অলপ শান্তি পাইছে, ফুলখিনিয়েও। ইমান ধুনীয়া হৈছে এই ফুলখিনি, দেখি চাওকচোন। ঠাণ্ডাত কেনেকুৱা হৈ গৈছে, ফুলখিনি ইমান ধুনীয়া আছিলে, পিংক কালাৰ। আৰু এই ফুলৰ পুলিখিনি চাওকচোন, এইখিনি অনা মোৰ আজি 8-10 দিন মানেই হ'ব। এইখিনি মই টাবলৈকে ট্ৰান্সফাৰ কৰিব পৰা নাই, ইমানেই ঠাণ্ডা আছিলে। এইখিনিও যেনেকৈ আনি ইয়াতে থলোঁ তেনেকৈয়ে থাকি গ'ল। আৰু আজি এইখিনি লগাব লাগিব। আৰু ইফালে মই ৰ'দত বহি বহি শাক চাফা কৰা আৰম্ভ কৰি দিলোঁ। শাক অলপ আনি থোৱা আছিলে, মেথি শাক। ভাবিলোঁ ৰ'দতে বহি বহি এইখিনি মই চাফা কৰি লওঁ। আৰু আজিৰ পৰা বেটাৰো স্কুল খুলিলে, তাৰ স্কুল 10টাৰ পৰা 3টালৈকে। আৰু এইখিনি সময়ত কাম কাজ কৰি ময়ো আজৰি হৈ গ'লোঁ। স্কুলো অৱশ্যে টাইমটো পিছুৱাই দিছে, 10টাৰ পৰা কৰি দিয়াৰ কাৰণে মোৰো সুবিধা হৈছে। আৰু তাৰ আহি পাওঁতে 3:30 বাজিব। আৰু সি অহাৰ আগে আগে গৰম গৰম লাঞ্চটো ৰেডি কৰিম। আৰু নহ'লে ঠাণ্ডাত একদম পটককৈ ঠাণ্ডা হৈ যায়। ভাত খাই থাকোঁতেই এফালৰ পৰা খাই যাওঁ, এফালৰ পৰা ঠাণ্ডা হৈ যায়, এনেকুৱা অৱস্থা। আৰু এয়া সন্ধিয়া সময়ত মই বেটাৰ ফৰমাইছ মতে বনাবলৈ লাগি গ'লোঁ চিকেন পপকৰ্ণ। আৰু চিকেন পপকৰ্ণৰ কাৰণে এয়া মই লৈছোঁ বনলেছ চিকেন। আৰু এয়া পাতল পাতলকৈ মই এয়া টুকুৰা কৰি লৈছোঁ। চিকেনখিনি মই এয়া পাতল পাতলকৈ কাটি ল'লোঁ আৰু বাতি এটাত উলিয়াই ল'লোঁ। আৰু লগতে দি দিলোঁ মই সোৱাদ অনুসৰি নিমখ, আৰু এফাল নেমু ৰসো মই ইয়াতে দি দিছোঁ চেপি। আৰু এতিয়া লগতে দি দিম মই আদা, নহৰু আৰু কেঁচা জলকীয়া মই থেতেলিয়াই ৰাখিছিলোঁ, আৰু 2 চামুচ জালুকৰ গুড়ি। আৰু দি দিম মই ইয়াতে লগতে এচামুচ চিলি ফ্লেক্স, আৰু এচামুচ দি দিম লাল মিৰ্চ পাউডাৰ, কালাৰটো তেতিয়া ভাল হ'ব। আৰু ইয়াত অকণমান দি দিছোঁ মই মিট মছলা, আৰু এচামুচ দি দিম মই ইয়াতে চয়া চচ। আৰু গোটেইখিনিও বস্তু দি মেলি মই ইয়াতে দি দিম এতিয়া এটা কণী। আৰু এয়া দেখিছেনে, এয়া মই লৈ লৈছোঁ অকণমান পুদিনা, আৰু পুদিনাখিনিও মই ইয়াতে কাটি কাটি ল'লোঁ। আৰু এতিয়া মই ইয়াতে দি দিম এয়া কণী, আৰু কণীটো দি গোটেইখিনি মই ধুনীয়াকৈ এয়া মিক্স কৰি ল'ম। এয়া মই প্লেট এখনত লৈ লৈছোঁ ময়দা, আৰু মেৰিনেট কৰি ৰখা চিকেনৰ টুকুৰাবিলাক মই এই ময়দাত এপিচ এপিচকৈ কোট কৰি ল'ম। আৰু এয়া মই খৰাহী এটা লৈ লৈছোঁ, আৰু চিকেনৰ টুকুৰাবোৰ ময়দাত কোট কৰি এই খৰাহীটোত গোটেইখিনি মই এটুকুৰা এটুকুৰাকৈ উঠাই লৈছোঁ। আৰু এতিয়া এক্সেছ ময়দাখিনি এনেকৈ দেখিছেনে, এনেকৈ মই জোকাৰি পেলাইছোঁ, যাতে এক্সট্ৰা লাগি থকা ময়দাবোৰ আঁতৰি যায়। আৰু এতিয়া মই এয়া গৰম তেলত ফ্ৰাই কৰিম। ফ্ৰেণ্ডছ, এয়া মোৰ চিকেন পপকৰ্ণ ৰেডি হৈ গ'ল। মোৰ ষ্টাইলত মই আজি চিকেন পপকৰ্ণ বনাই দেখুৱালোঁ। এনেদৰে খাই কিন্তু খুব ভাল লাগে, বাচ্ছাই নহয় ডাঙৰেও খাই ভাল পায়। আৰু আশা কৰিছোঁ আজি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। যদিহে ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবচোন দেই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।